আজি মৰিগাঁও জিলাৰ লাহৰীঘাট মডেল হস্পিটালৰ বিভাগীয় কৰ্মচাৰীসকলৰ দ্বাৰা লাহৰীঘাট বজাৰৰ ব্যৱসায়ীসকলৰ সোৱাব লোৱা হৈছে। অৱশ্যে এই সোৱাব লোৱা সময়ত ৰেটৰ জৰিয়তে থিতাতে দুজন দোকানীৰ কৰোনা পজিটিভ বুলি ধৰা পৰে বুলি মডেল হস্পিটালৰ ষ্টাফ সুৰজ জামালে জানিবলৈ দিছে। অৱশ্যে লক্ষ্য 100 জন ব্যৱসায়ী বা দোকানীৰ সোৱাব লোৱাৰ সেই হিচাপ ক্ৰমাগতভাৱে চলি আছে। প্ৰণিধানযোগ্য যে এই সোৱাব দিবলৈ দোকানী তথা ব্যৱসায়ীসকলে ইচ্ছাই অহা বুলি সজাতি দলে জনায়। কওকচোন, আজি আপোনালোকে যিটো সোৱাব টেষ্ট কৰি আছে এইটো নিৰ্দিষ্ট কিমান সংখ্যক মানুহক কৰিব বা কাক কাক কৰি আছে? আজি আমি লাহৰীঘাট মডেল হস্পিটেলৰ তৰফৰ পৰা আমি লাহৰীঘাট বজাৰ এৰিয়াত আমি সোৱাব কালেকশ্যনৰ এটা কেম্প পাতিছোঁ, য'ত নেকি আমাৰ লাহৰীঘাট বজাৰত ব্যৱসায়ীসকলে ইচ্ছাই সোৱাব দিবলৈ তেখেতসকল আহিছে। আৰু তাৰ ভিতৰৰ পৰা আমি এতিয়ালৈকে 21টা আমি টেষ্ট কৰিলোঁ। তাৰ ভিতৰত 2জন পজিটিভ ওলাই গৈছে আৰু আমাৰ টোটেল আজিৰ আনুমানিক আমি আশা কৰিছোঁ 100 মান আমি টেষ্ট কৰিম আৰু চবেই নিজে নিজে আহি থাকি আছে। লগে লগে এই ৰিজাল্টটো ওলাই যায় নেকি আজিকালি? এইটো হ'ল আপোনাৰ ৰেপিড এণ্টিজেন টেষ্ট বুলি কয়। এইটোক আমাৰ মোটামুটি 10 মিনিটৰ ভিতৰত আমি ৰিজাল্ট পাই যাওঁ। লগত আমি সোৱাব কালেকশ্যনটো কৰি লৈ গৈ আছোঁ, যিটো নেকি আমাৰ ধৰক 24 ঘণ্টা বা 48 ঘণ্টা সময়ৰ ভিতৰত আমি সেইটো ৰিজাল্টটো পাই যাওঁ। যি দুজনক মানে RAT পজিটিভ পাইছে সেই দুজনক উন্নত চিকিৎসাৰ বাবে ক'ৰবাত স্থানান্তৰ তেখেতসকলক আমি উন্নত চিকিৎসাৰ বাবে হয়তো আমি এইটো ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমি অৰ্ডাৰটো পাম যে কোনটো হস্পিটেলত এতিয়ালৈকে খালী হৈ আছে, ছিট কেপাচিটিৰ কথা আছে। তাতে হয়তো ভোৰবন্ধা যদি ছিট কেপাচিটি আছে তেতিয়াহ'লে ভোৰবন্ধাই পঠোৱা হ'ব, নহ'লে হয়তো মৰিগাঁও চিভিলত, নহ'লে হয়তো SPC জাগিৰোডত লৈ যোৱা হ'ব তেখেতলোকৰ। এনে লক্ষ্য কিমান আজি লক্ষ্য আমাৰ 100 টেষ্ট কৰিম বুলি আমি আশা কৰিছোঁ আৰু আমি উৎসাহিতও হৈছোঁ যে লাহৰীঘাট ব্যৱসায়ী সন্থাসকলে তেখেতসকলে ইচ্ছাই আহি কিনে সোৱাব দি আছে। আপুনি মডেল হস্পিটেলৰ ষ্টাফৰ কি দায়িত্বত আছে? মই লাহৰীঘাট মডেল হস্পিটেলৰ মাল্টিপাৰ্পাছ ৱৰ্কাৰ হওঁ। লগত আমাৰ ইয়াত লেপটেক 3জন আছে, মণ্টু ডেকা, দিলীপ নাথ। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, এলাইভ নিউজ।